নমস্কাৰ, মই ধৃতি সুন্দৰ বৰুৱাই আপোনাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি মানুহৰ ক'ত কেনেধৰণে সৰস্বতী পূজা উদযাপন কৰা হ'ল তাৰ ওপৰত এটি ভিডিঅ' বনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰি যাব। এয়া নামৰূপ জ্যোতিনগৰৰ সৰস্বতী পূজা উদযাপনস্থলী। এতিয়া মই আপোনালোকৰ আগত VVFC মডেল হায়াৰ ছেকেণ্ডেৰী স্কুলত সৰস্বতী পূজা কেনেধৰণৰ উদযাপন কৰা হৈছে এয়া দেখুৱাব বিচাৰিছোঁ। ভিডিঅ'টো চাই যাব তেতিয়াহ'লে। এয়া VVFC মডেল হায়াৰ ছেকেণ্ডেৰী স্কুলত সৰস্বতী পূজা পাতিছে। খুব উলহ মালহে পাতিছে ছাত্ৰ ছাত্ৰীসকলে। এয়া বসুন্ধৰা জাতীয় বিদ্যালয় APLৰ সৰস্বতী পূজাৰ দৃশ্য। এতিয়া পূজা শেষ হ'লগৈ আৰু সেইকাৰণে মানুহবিলাক কমি গ'ল। APLৰ বসুন্ধৰা জাতীয় বিদ্যালয়ৰ মই এটা সৰুকৈ ভিডিঅ' বনাইছোঁ। খুব ভাল লাগিলে APLত আহি। মই পঢ়া বিদ্যালয়খনে হয় এখন, একালত পঢ়িছিলোঁ। এতিয়া নামটো খালি চেঞ্জ হ'ল। আগতে আছিল অসম পেট্ৰ ৰাসায়নিক প্ৰকল্প লিমিটেড উচ্চ মাধ্যমিক বিদ্যালয়। মই APLৰ বসুন্ধৰা জাতীয় বিদ্যালয়ৰ এটা সৰুকৈ ভিডিঅ' বনাইছোঁ। একালত মই ইয়াতে পঢ়িছিলোঁ, তেতিয়া নামটো আছিল APL হাইস্কুল, মানে অসম পেট্ৰ ৰাসায়নিক প্ৰকল্প উচ্চ মাধ্যমিক বিদ্যালয়। এতিয়া খালি নামটো চেঞ্জ হ'ল বসুন্ধৰা জাতীয় বিদ্যালয়। আমাৰ দিনত পঢ়োৱা ছাৰ বাইদেউসকলে ইয়াত নাথাকে এতিয়া, সেইকাৰণে আহি অলপ মনটো বেয়া লাগিছে। কিন্তু আহি খুব ভাল লাগিলে, সেইকাৰণে কাৰণ ইয়াৰ যিখিনি ছাত্ৰ ছাত্ৰী খুব মানে মানুহকে মোক মানে ইয়াত মাতবোল কৰিছে। এইটো 14728 লক 2 এয়া ব্ৰহ্মপুত্ৰ ভেলী হাই নিগম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৰস্বতী পূজাৰ দৃশ্য।
phun mai ơi. কি আছে ধীতি সুন্দৰ বৰুৱা দীপ্তি সুন্দৰ বৰুৱা হয় থেংক ইউ ৱেলকাম ছাৰ ছাৰ ভিডিঅ' এটা কৰিছ পূজা হয় এতিয়া মই আপোনালোকৰ আগত কেন্দ্ৰীয় বিদ্যালয়ৰ নামৰ পৰা সৰস্বতী পূজাৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ Mau pin này, mua được không ạ? Cái bên đó có được không? Mua check nó có đi được. Anh mua check con này xa. এতিয়া আমাৰ নামৰূপ কলেজত সৰস্বতী পূজা কেনেধৰণে উদযাপন কৰিছে তাৰ এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাই আছোঁ এতিয়া আমাৰ নামৰূপ কলেজত সৰস্বতী পূজা কেনেধৰণে উদযাপন কৰিছে তাৰ এটা ভিডিঅ' কৰিছোঁ এতিয়া আমাৰ নামৰূপ কলেজত সৰস্বতী পূজা কেনেধৰণে উদযাপন কৰিছে তাক দেখুৱাব বিচাৰিছোঁ
এতিয়া আমাৰ APLৰে মানে ভাইটি এজনক লগ পালোঁ, চিৰঞ্জীৱ দাস। তেওঁ মানে BVSC ডক্টৰ হিচাপে জইন কৰিছে, এতিয়া খালি ট্ৰেন্সফাৰ হ'ল বাৰু দেৰগাঁৱত চিভিল হস্পিটেললৈ। ভাল লাগিলে লগ পাই, আমি দুইজনে এটা আমাৰ নামৰূপ কলেজৰ প্ৰিন্সিপাল আছে ডক্টৰ দুৰ্গা প্ৰসাদ গগৈ ছাৰ।